নমস্কাৰ বন্ধুসকল, মই আপোনালোকক মোৰ ইউটিউব চেনেল আছামিজ বাস্তু শাস্ত্ৰলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, জ্যোতিষশাস্ত্ৰ অনুসৰি আমি দেখা প্ৰত্যেকটো সপোনৰ বিভিন্ন ধৰণৰ অৰ্থ আছে। সপোন দেখাটো এটা স্বাভাৱিক কথা। সপোনৰ জৰিয়তে আমি ভৱিষ্যত জীৱনত হোৱা শুভ আৰু অশুভ সংকেত লাভ কৰোঁ। সপোনত বাঘ দেখোঁ আৰু আমি সপোনত বাঘ দেখিলে কিহৰ সংকেত পাওঁ সেই বিষয়ে জানো আহক। বন্ধুসকল, আপুনি যদি সপোনত বাঘ দেখে আৰু বাঘটো যদি আপোনাৰ একো ক্ষতি নকৰে আৰু ভয় নোখোৱায়, তেন্তে এইটো এটা শুভ সপোন। আৰু এই সপোনৰ অৰ্থ হ'ল যে আপোনাৰ আহিবলগীয়া দিনবোৰত আপুনি আপোনাৰ কামত সফলতা লাভ কৰিব, আপোনাৰ আধৰুৱা কাম দূৰ হ'ব আৰু ভয়, শংকা, মানসিক অশান্তি আদিবোৰ দূৰ হ'ব। এই সপোনে আপোনাৰ পজিটিভ এনাৰ্জি লৈ আহে। আপোনাৰ শাৰীৰিক মানসিক দুৰ্বলতাও দূৰ হয়। অকল যদি আপুনি সপোনত বাঘে খেদা দেখে আৰু বাঘে আক্ৰমণ কৰা দেখে, তেন্তে এই সপোনৰ অৰ্থ হৈছে যে আপুনি আপোনাৰ জীৱনত কিবা কাৰণত ভয় খাই আছে, চিন্তাৰ সাগৰত ডুব গৈ আছে। এনে সময়ত আপুনি ধৈৰ্য সহকাৰে কনফিডেন্সৰ সৈতে জীৱনত কাম কৰাৰ প্ৰয়োজন আছে। এই সপোনত আপুনি বগা বাঘ দেখে, তেন্তে এইটো এটা শুভ সপোন। এনে সপোন দেখিলে অনাগত দিনত আপোনাৰ সফলতা লাভ কৰিব, পৰিয়াললৈ সুখ শান্তি আহিব, আপুনিও শান্তি লাভ কৰিব আৰু আপোনাৰ পৰিয়ালত সুখৰ পৰিমাণ দুগুণে বৃদ্ধি পাব। যদি আপুনি সপোনত বাঘৰ লগত যুদ্ধ কৰা দেখে বা বাঘ মৰা দেখে, এই সপোনৰ অৰ্থ হ'ল যে আহিবলগীয়া দিনবোৰত আপুনি সাজু হৈ আছে, আপোনাৰ আত্মবিশ্বাস দুগুণে বৃদ্ধি পাব, আপোনাৰ শত্ৰু আপোনাৰ হাতত পৰাজিত হ'ব, আপোনাৰ মান সন্মান বৃদ্ধি হ'ব। বন্ধুসকল, যদি আপুনি বাঘৰ লগত খেলা দেখে, তেন্তে এই সপোন এটা শুভ সপোন। অনাগত দিনবোৰত আপোনাৰ সমাজত মান সন্মান বৃদ্ধি হ'ব, ধন বৃদ্ধি হ'ব, আপোনাৰ ঋণ থাকিলে সেইবিলাক নাইকিয়া হৈ যাব, ধনৰ সমস্যা যদি আছে সেই সমস্যাও দূৰ হ'ব। বাঘৰ সপোন সাধাৰণতে বিজয়ৰ লক্ষণ। যদি আপুনি সপোনত বাঘ দেখে, তেন্তে আপুনি আপোনাৰ কামত বা কম্পিটিটিভ এক্সাম বা কম্পিটিশ্যনত সফলতা লাভ কৰিব। সপোনত বাঘ দেখা এটা শুভ সপোন। এনে সপোন দেখি ভয় খোৱাৰ কোনো কাৰণ নাই। ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।